বাইকখন চলাই চাওঁ এতিয়া হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অমৰজ্যোতিষ ব্লগ। আজি হৈছে 8 তাৰিখ। মোৰ ৰঙিয়াত দুটামান কাম আছিল, কামৰ কাৰণে গৈ আছোঁ। তাতে যাই ক'ম মই কি গাইজ। মই যাই আছোঁ অকলে। তাৰপিছত দৌৰি ঘৰৰ পৰা ওলালোঁ এইমাত্ৰ জাষ্ট। তাৰপিছত আগে পল্লৱ যাই আছে, সি যাব ডিউটিত যাব। মোৰ দুটামান কাম আছে, মই কাম দুটা কৰি ঘৰত আহিম এনেকৈ আৰু কালি হৈছে লক্ষী পূজা। আজিতে দুটামান কাম কৰি লওঁ। এইফালে চাওক গাঁৱলীয়া পৰিৱেশ, এইখনে আমাৰ পথাৰ আৰু এইফালে চাওক এনেকৈ এইবিলাক পথাৰ। গাইজ তালৈকে ৰঙিয়ালৈকে যাই লওঁ। 30 minutes later. ফাইনেলি গাইজ চুলিকেইডাল কাটিলোঁ। ইয়াৰ পাছত যাম বাইকৰ কাম আছে অলপ, তাতে যাম। এইটো কুখন তাৰমানে দুৰ্গা পূজাত কাটা নহ'ল, সেইকাৰণে আৰু বহুত মানুহ ভিৰ, সেইকাৰণে তাৰমানে আজি কাটিলোঁ। মই ৰঙিয়াতে হয় দিয়ক, পিছে যাই আছোঁ মই। আহি শান্তিপুৰত ইয়াতে থাকে ঋতু, তাতে উইণ্ডচিলখন লগাই লওঁ বাইকত। চাই লওকচোন পুৰা গাইজ। গাড়ীত উইণ্ডচিল লগোৱা হৈ গ'ল। তাৰপিছত ধৰি এতিয়া ষ্টিকাৰ এটা মাৰিব। তাৰমানে উইণ্ডচিলখন কি আগতে বহুত লাম্বা আছিল, মানে 1 বছৰমান চলালোঁ সেনেকৈ। তাৰপিছত ধৰি এতিয়া আৰু সৰু উইণ্ডচিলখন লগালোঁ। এতিয়া চাই বাইকখন চলাই চাওঁ এতিয়া। গাইজ ভিউ এটা দেখুৱাই দিলোঁ আপোনালোকক, চাই লওক পূৰা আৰু আল্টিমেট, পূৰা চেক্সি। গাড়ীৰ কাম কৰিলোঁ, চুলি কাটিলোঁ, তাৰপিছত সকলো কাম কৰিলোঁ। এতিয়া আৰু ঘৰত যাই থাকোঁ। অলপ বতৰটো চাওক, বৰষুণ দেওকৈ আছে। এতিয়া ঘৰত যাওঁ। আৰু ত্ৰিদীপো আহিল পাঠশালাৰ পৰা, মোক ফোন মাৰিছিল। মাৰোঁতে মই কৈছোঁ মই ৰঙিয়াত আছোঁ। আমাৰ এতিয়া ঘৰত যাব। এতিয়া ঘৰলৈকে যাওঁ। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ' দি থাকিম। এতিয়া আৰু বৰ্তমান অলপ দিনকালো বেয়া, আৰু নিজৰ অলপ দিয়ক। পিছে বাই বাই। আৰু বেছি ইমান এটা ভিডিঅ' ইমান এটা দিয়া নাই। যাম মই বাহিৰত দেখি যাম, শ্বিলং যাম, নগাঁও চগাঁও যাম, তাতে ভিডিঅ' এটা পাব। দিয়ক পিছে বাই বাই।